ভিডিঅ'টোত আছে দশমমান শ্ৰেণী গণিতৰ অনুশীলনী 8.1 ৰ কুৱেশ্যন নম্বৰ 7 কুৱেশ্যন নম্বৰ 7 ত দিছে যদি cot θ = 7/8 তেন্তে মান উলিওৱা 1 ত দিছে সো 1 + sin θ ব্ৰেকেট 1 - sin θ আকৌ ডিভাইডেড বাই কি দিছে সো 1 + cos θ * 1 - cos θ আৰু কুৱেশ্যন নম্বৰ 2 ত দিছে cot স্কয়াৰ θ এতিয়া সো আমাৰ এটা দিয়া হৈছে যে cot θ = 7/8 এতিয়া সো আমি প্ৰথমতে কোৱেশ্যনটো কৰাৰ আগতে কৰ্ণ লম্ব আৰু ভূমি এই গিটাৰ মান উলিয়াই ল'ব লাগিব ঠিক আছে এতিয়া সো cot θ আমাৰ দিয়া হৈ আছে লিখা cot θ = কিমান বুলি দিয়া হৈছে সো 7/8 হল আৰু আমি জানো যে cot θ = কি হয় ভূমি বাই লম্ব বুজি পাইছানে ভূমি বাই লম্ব গতিকে আমি গম পাই গলো যে আমি যদি এটা সমকোণী ত্ৰিভুজ আঁকো সোৱা এটো যদি এটা সমকোণী ত্ৰিভুজ হয় তেন্তে ইয়াতে তোমাৰ কি হ'ব আমি ভূমিডাল পালো 7 আৰু লম্বডাল পালো কিমান 8 হল আমি পোৱা নাই কি কৰ্ণ মানটো এতিয়া সোৱা আমি কৰ্ণ মানটো উলিয়াব পাৰিম ইয়াৰ পৰা হয় না যেটো আমি কি পালো ভূমি আৰু লম্ব পালো বুজি পালানে এতিয়া সোৱা এটা লিখা যে এতিয়া সোৱা আমি জানো যে সমকোণী ত্ৰিভুজৰ কৰ্ণ স্কয়াৰ = লম্ব স্কয়াৰ + ভূমি স্কয়াৰ এতিয়া সোৱা ইয়াৰ পৰা আমি কি কৰিম কৰ্ণ স্কয়াৰ মানটো উলিয়াই ল'ব পাৰিম যেটো আমি লম্ব আৰু ভূমিৰ মানটো জানো হয়নে এতিয়া সোৱা লম্বটো পালো আমি 8 স্কয়াৰ আৰু ভূমিটো পালো কিমান 7 স্কয়াৰ আছে গতিকে 7 স্কয়াৰ বুলি পাতিলো হল এতিয়া ইয়াতে মান পাতা 8 স্কয়াৰ 8 স্কয়াৰ কৰিলে আমি 64 পাম আৰু 7 স্কয়াৰ কৰিলে মান কিমান পাম 49 হলনে এতিয়া সোৱা দুইটা প্লাস কৰিলে আমি কিমান পাম 113 পালো বুজি পালানে এটো হৈ গল আমাৰ কি কৰ্ণ স্কয়াৰৰ মান বুজি পালানে এতিয়া সোৱা 133 টো এটা সংখ্যা যাৰ বৰ্গমূল আমি উলিয়াব নোৱাৰো গতিকে সোৱা কৰ্ণ = কি হ'ব সোৱা যদি স্কয়াৰটো অতৰাব বিচাৰো তেতিয়া প্লাস মাইনাস ৰুট ওভাৰ আহি যায় হয় না নহলে বা এটো বৰ্গমূল হৈ যায় যেহেতু এতিয়া আমাৰ কি পাতিব লাগিব সোৱা 113 বৰ্গমূল নাই গতিকে আমি কি কৰিম ৰুট ওভাৰ 113 বুলি পাতিম বুজি পালানে মানে আমি কৰ্ণ মানটো কিমান পালো সোৱা এটো আমাৰ যদি চিত্ৰ হয় ইয়াতে আমি কৰ্ণ মানটো কিমান পালো ৰুট ওভাৰ 113 বুজি পালা ইয়াত সোৱা আমি কৰ্ণ মান পালো লম্ব মান পালো আৰু ভূমি মান পালো ঠিক আছে এতিয়া ইয়াৰ পৰা আমি কি কৰিম কোৱেশ্চন নম্বৰ 1 টো ফাৰ্ষ্টতে কৰিম ঠিক আছে এতিয়া সোৱা আমাক কোৱেশ্চন নম্বৰ 1 ত দিছে 1 + sin θ 1 - sin θ এতিয়া সোৱা এটো হৈ আছে আমাৰ এটা ফৰ্মুলাত পৰি আছে হয়নে যে আমি জানো যে a - b * a + যদি b হয় তেন্তে তাৰ ফৰ্মুলাটো কি হয় a² - b²। তে ইয়াতো সোৱা 1 + sin θ আৰু ইফালে 1 - sin θ ইয়াত 1 টো যদি আমি a বুলি ধৰো আৰু sin θ টো যদি আমি b বুলি ধৰো তেন্তে সোৱা a + b * a - b ফৰ্মুলাত পৰি আছে গতিকে ইয়াৰ জায়গাত আমি কি বুলি লিখিব পাৰো সোৱা a² - b² বুলি লিখিব পাৰো বুজি পাইছানে গতিকে আমি কি লিখিম সোৱা a² মানে হৈছে 1² আকৌ সোৱা b² মানে কি এটো হয় না sin θ যেটো b² আছে না গতিকে sin² θ বুলি পাতো বুজি পাইছানে আকৌ ইয়াতো সোৱা a + cos θ a - cos θ অৰ্থাৎ a + b আৰু a - b ফৰ্মুলাত আছে হয়নে গতিকে এটো আমি কি লিখিব পাৰো এটো যদি আমাৰ a হয় আৰু cos θ টো যদি b হয় তেতিয়া আমি কি লিখিব পাৰো সোৱা a² - b² এটা সোৱা a² মানে হ'ব 1² - b² এটা b মানে কি হ'ব সোৱা cos θ হয়নে মানে কি হ'ব cos² θ এখিলে বুজি পাইছা এতিয়া আমি ইয়াত কি কৰিম সোৱা 1 স্কয়াৰ কৰিলে আমি 1 এ পাম মাইনাস চিন আছে গতিকে মাইনাস চিন দিয়া এতিয়া সোৱা আমাৰ আছে sin² θ হলে আৰু আমি জানো যে sin θ = কি হয় লম্ব বাই কৰ্ণ এতিয়া সোৱা আমি জানো যে sin θ = লম্ব বাই কৰ্ণ আৰু cos θ = ভূমি বাই কৰ্ণ গতিকে আমি এই কিটাৰ মতে আমি মান পাতিম এতিয়া সোৱা আমাৰ ত্ৰিভুজটো আছিল এটো হল ইয়াত আমাৰ লম্ব আছে 8 ভূমি আছে 7 আৰু কৰ্ণ আছে ৰুট ওভাৰ 113 হল এতিয়া মানবোৰ পাতি দিয়া সোৱা sin θ = লম্ব বাই কৰ্ণ হয়নে এতিয়া আমাৰ লম্ব আছে কিমান সোৱা 8 হয়নে 8 এতিয়া যেটো স্কয়াৰ আছে না গতিকে আমি কি কৰিব লাগিব স্কয়াৰ পাতিব লাগিব দেই তাৰছত কৰ্ণ কিমান আছে সোৱা 1 ৰুট ওভাৰ 113 যেটো আমাৰ এটো স্কয়াৰ আছে গতিকে হোল স্কয়াৰ পাতি দিছো বুজি পাইছানে তাৰছত সোৱা 1 ক স্কয়াৰ কৰিলে 1 এ হ'ব মাইনাস চিন আছে গতিকে মাইনাস দিলো তাৰছত সোৱা cos² θ এতিয়া cos² θ মানে কি ভূমি বাই কৰ্ণ তো ইয়াত আমাৰ ভূমি কিমান হ'ব সোৱা 7 / কৰ্ণ কিমান আছে √113 হল
স্কোয়াৰ আছে যেটো গতিকে আমি কি দিলো হোল স্কোয়াৰ দিলো এতিয়া চোৱা ইয়াত আমি কি কৰিম কি পাম চোৱা 1 মাইনাস এতিয়া চোৱা 8 ক স্কোয়াৰ কৰিলে আমি কিমান পাম 64 পাম আকৌ √113 এতিয়া চোৱা √113 ইনটু √113 যদি কৰো তেতিয়া আমি কিমান পাম জানানে 113 পাম দে এতিয়া চোৱা গতিকে আমাৰ তলত কিমান হল 113 ধৰিব পাইছা নে ইয়াৰ পিছত চোৱা তলত থাকিলে কিমান 1 মাইনাস এতিয়া চোৱা 7 ক স্কয়াৰ কৰিলে আমি কিমান পাম 49 পাম আৰু √113 আৰু ইনটু √113 কৰিলে আমি কিমান পাম 113 পাম মানে √টো আতৰি যাব আৰু হল তো আমি কটাকটিটো পিছৰ লাইনটোত কৰিম হা এতিয়া পাছতে আমি লসাগু উলিয়ানো এতিয়া চোৱা 1 মাইনাস 64 ডিভাইডেড বাই 113 লসাগু উলিয়াও এতিয়া চোৱা লসাগু কিমান হ'ব ইয়াৰ তলত 1 এটা আছে ন গতিকে 113 হ'ব একেৰে ইয়াক পূৰণ কৰিলে কিমান বাৰ যাব সেইবাৰে যাব হয় ন 113 মাইনাস চিন আছে গতিকে মাইনাস ইয়া তেছো 113 113 হৰণ কৰিলে কেবাৰ যাব এবাৰ যাব না আকৌ একেৰে 64 ক ইনটু কৰিলে আমি কিমান পাম 64 পাম তে ডিভাইডেড বাই কিমান আছিল চাই লোৱা এটো হয় না তে ইহত দুটা লসাগু কিমান হ'ব 113 হ'ব আকৌ 1 এৰে ইয়াক হৰণ কৰিলে কেবাৰ যাব 113 বাৰ যাব হয় না 113 এ তোমাক একক পূৰণ কৰিলে আমি এটোৱে পাম তেছো মাইনাস চিন আছে গতিকে মাইনাস দিলো আকৌ 113 ৰে ইয়াক পূৰণ কৰা হৰণ কৰা 113 ৰে হৰণ কৰিলে কেবাৰ যাব এবাৰ যাব হয় না আকৌ একেৰে 64 ক আমি এটো 64 নহয় এটো 49 তলত হয় না 49 ক যদি আমি কি কৰো পূৰণ কৰো হেতুৱে যাব না গতিকে 49 সো তোমালোকে লসাগু উলিয়াব জানা চাগে গতিকে মই ইমান ট্ৰলি বুজোৱা নাই দে সো এতিয়া আমি কি কৰিম 113 আৰু 113 কটাকটি কৰি দিম হল এতিয়া সো ওপৰত আছে 113 মাইনাস 64 এতিয়া এটোটা আমি মাইনাস কৰিলে কিমান পাম জানানে 49 পাম আকৌ 113 পা 49 মাইনাস কৰিলে আমি কিমান পাম 64 পাম বুজি পালা নে গতিকে আমাৰ সো ফাৰ্স্ট কোৱেশ্চনটো আনসাৰটো এটোৱে হ'ব বুজি পাইছা নে আনসাৰ কি হ'ব 49 ডিভাইডেড বাই 64 হল এটো হৈ গল আমাৰ কোৱেশ্চন নম্বৰ 1 ৰ আনসাৰ নেক্সট এতিয়া আমি কৰিম কি কোৱেশ্চন নম্বৰ 2 টো সোৱা মই ইয়াতে কৰি দেখাইছো কোৱেশ্চন নম্বৰ 2 ত আমাৰ cot স্কয়াৰ থিটা উলিয়াব দিছে এটো একদম ইজি আমি প্ৰথমতে কি কৰিম কটৰ ফৰ্মুলা পাতিম মানে কটৰ ফৰ্মুলাটো আমাৰ কি আছিল সোৱা টেনৰ আছিল ভূমি বাই লম্ব গতিকে কটৰ কি হ'ব উলুটাটো হৈ যাব হয়নে গতিকে আমি কি বুলি পাতিম সোৱা লম্ব বাই ভূমি হল সোৱা cot থিটা ইজ ইকুৱেল টু কি হয় cot থিটা হল এটো আমি যিহেতু বুলি লিখিছো দে যিহেতু লম্ব বাই ভূমি ইজ ইকুৱেল টু cot থিটা এতেকে আমি ইয়াত পাতিম ইতে সোৱা এতেকে cot স্কয়াৰ থিটা ইজ ইকুৱেল টু কি হ'ব সোৱা লম্ব বাই ভূমি আৰু আমাৰ এই চিত্ৰটো চাই ল লম্ব আছিল কিমান 8 আৰু ভূমি আছিল 7 গতিকে পাতা লম্ব বাই ভূমি হল যেটো স্কয়াৰ আছে গতি গুটেটো স্কয়াৰ কৰি দিয়া বুজি পাইছা ইটা সোৱা আমাৰ উলাই গল আনসাৰটো ইতিয়া কিমান পাম সোৱা এতেকে cot স্কয়াৰ থিটা ইজ ইকুৱেল টু সোৱা 8 ক স্কয়াৰ কৰিলে আমি 64 পাম আৰু 7 ক স্কয়াৰ কৰিলে কিমান পাম 49 পাম বুজি পালা নে আমাৰ কোৱেশ্চন নম্বৰ 1 ৰ আনসাৰটো হ'ব 64 বাই 49 আৰু 1 ৰ আনসাৰটো হ'ব 49 বাই 64 আজি